ভক্ত কেইটামান চুট মাৰানীক কৈছো, তহঁতে চাচোন এতিয়া চিলিণ্ডাৰৰ মূল্য যে আমিবোৰ যিবিলাকে চৰকাৰী কাৰ্ড বনাইছে ন, সেইবিলাকে 1500 টকাতকৈ কিনি আছো, আৰু যিবিলাকে কাৰ্ড নাই ন, সেইবিলাকে কিমানত যে কিনি আছে খবৰ নাই। কিন্তু এটা কথা কওঁ, তহঁতে যে এনি টাইম হিন্দু মুছলিম কৰি থাক, তহঁতে এতিয়া মুছলিমৰ পৰা তহঁতক কিয় চিলিণ্ডাৰ লাগে হে? তহঁতক ডিজেল পেট্ৰল মুছলিমৰ পৰা কিয় আশা কৰা? চুট মাৰানীহঁত তহঁত আজি তহঁতক লৈছো মামা আছে, হিন্দু মুছলিম যে কৰা মামা আছে চোন, মামাই চিলিণ্ডাৰৰ মূল্য কিয় কমাই দিব নোৱাৰে? 1200 টকা দি কি বাল চিনিব দিছে? 1200 টকাত কি পায়? এটা চিলিণ্ডাৰৰ মূল্য যদি সাধাৰণ আমি মানুহে 1500 টকাকৈ কিনিব লাগে, আমি খাম কি? কি বাল চিনি থাক? তহঁতে ইমান অন্ধভক্ত চুট মাৰানী, তহঁতে হিন্দু মুছলমান কৰি থাকোতে তহঁতৰ দিন যায়, আৰু মুছলমানৰ পৰা পেট্ৰল ডিজেল গেছ চিলিণ্ডাৰ তহঁতে মানে কি আশা কৰ? কিয় আশা কৰ? তহঁতক দিব লগা মানুহ আছে, সেইবিলাকে দিব। এতিয়া কি 1200 টকা দিছে, ইমান আঁচনিবিলাক দি আছে, এতিয়া কি চিলিণ্ডাৰৰ মূল্যটো কমাই দিব পৰা নাই নেকি তোমালোকৰ মামাই? কিয় দিব পৰা নাই? ইমান অন্ধভক্ত তহঁতে চব বস্তু আশা কিয় কৰা? কিয় আশা কৰি আছ এতিয়া? তহঁতক এটা কথাই কৈছো, হিন্দু মুছলিম কৰা বন্ধ কৰ। আৰু মামাই এতিয়া 1200 টকা দি যিবিলাকক ফুলাইছে ন, সেইবিলাকে 1500 টকাত চাগে কি চিলিণ্ডাৰ কিনা নাই, হয়নে? তহঁতে 1500 টকাতটো কিনা নাই, তহঁতে এনেই কিনি আছ, এনেই দিছে তোমালোকক মামাই, হয়নে নাই? এইবিলাক চৰকাৰৰ চক্ৰান্তত পৰি পাহৰি নাযাব গাইছ। চৰকাৰে বহুত প্ৰতিশ্ৰুতি দিব পাৰে আগতে, কিন্তু উঠাৰ পাছত এই খেণ্টাডাল দেখাব।